Hello everyone, আজি মই আপোনালোকক দেখুৱাম ভেদাইলতা আৰু নৰসিংহৰ পাতেৰে মাছৰ আঞ্জাৰ ৰেচিপি। তাৰ কাৰণে আমি এতিয়া ভেদাইলতা আৰু নৰসিংহৰ পাতখিনি বটি ল'ব লাগিব। পটাটো বটি ল'ব পাৰে আৰু মিক্সাৰতো কৰিব পাৰি। এতিয়া ইয়াত পেষ্ট বনাই ল'বৰ কাৰণে কেইপিছমান ৰহুন, আদা, জলকীয়া দুটা আৰু পিঁয়াজ অলপ এনেকৈ দি লৈছোঁ আৰু লগতে পানীও দিছোঁ। পেষ্টখিনি হৈ গ'ল, ভেদাইলতা আৰু নৰসিংহৰ পাতৰ পেষ্ট। এতিয়া আমি মাছখিনি ভাজি ল'ম। মাছ ভজা হৈ গ'ল আৰু মাছ ভজা তেলতে দুটা জলকীয়া দি কিনে ইয়াতে এতিয়া ভেদাইলতাৰ পেষ্টখিনি এনেকৈ দি দিছোঁ। ইয়াতে মই এতিয়া পানী দিম। আপোনালোকে নিজৰ পৰিয়ালৰ সদস্য অনুসৰি পানী দি ল'ব পাৰে, কম বেছি। আৰু ইয়াত বেলেগ মছলা একো ব্যৱহাৰ নকৰোঁ। অলপ নিমখ, অলপ হালধি, ধনিয়াৰ গুড়া, জিৰা গুড়া ইমানখিনিয়ে ইয়াতে ইউজ কৰিছোঁ। এইখিনি এতিয়া উতলিবৰ কাৰণে দিম অলপ টাইম। তাৰপিছত ইয়াত মাছখিনি দি দিম। ভেদাইলতা এবিধ লতাজাতীয় বনৌষধি গছ হয় আৰু ইয়াৰ উপকাৰিতা বহুত আছে। যেনে ই পেটৰ অসুখ, হজম শক্তি বঢ়োৱা, হাৰ্টৰ, স্কিনৰ বহুতখিনিতেই উপকাৰ কৰে। ইয়াক ইজিলি বজাৰত পোৱা নাযায়। আপোনালোকে চাই থাকিব ৰেচিপিটো, কমপ্লিট ভিডিঅ'টি চাব আৰু যদি কিবা ছাজেশ্যন থাকে জনাব। আঞ্জাখিনি তেতিয়া এনেকৈ মাছখিনি পেলাই দিছোঁ এপিচ এপিচ কৰি আৰু ইয়াক অলপ টাইমৰ কাৰণে চৰিয়া বা কাঁহী এখনেৰে ঢাকনি দি থ'ম, উতলিব দিম। আৰু ইয়াত মই আলু ইউজ কৰা নাই, আপোনালোকে ইচ্ছা কৰিলে আলু দিব পাৰে। 2 মিনিটমান 3 মিনিটমান ঢাকনি দি ৰাখিছিলোঁ। তাৰপিছত এই আঞ্জা হৈয়ে গৈছে, উতলিব ধৰিছে আৰু পূৰা আঞ্জাখিনি হৈয়ে গৈছে। বহুত সহজ পদ্ধতি হয়, বেছি মছলাও ইউজ কৰা নাই আৰু বেছি টাইমো লগা নাই। আপোনালোকেও এনেকৈ বনাই খাই চাব, বহুত টেষ্টি হয় আৰু উপকাৰীও হয় শৰীৰৰ কাৰণে। আৰু যদি ৰেচিপিটো ভাল লাগিছে, ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।